নমস্কাৰ, জয় হিন্দ, জয় ভাৰত, জয় অসম। আপোনালোকক স্বাগতম। মিয়াছা মধ্যাহ্নত আজি আমি ক্লাছ 9ৰ প্ৰথমটো অধ্যায়ৰ বিষয়ে আমি ডিসকাস কৰিম। প্ৰথমটো অধ্যায়খনৰ নাম হৈছে সংখ্যা প্ৰণালী। এতিয়া সংখ্যা প্ৰণালীটো কি বস্তু হয়? সংখ্যা প্ৰণালীক ইংৰাজীত কি বুলি কোৱা হয়? নাম্বাৰ সিস্টেম। নাম্বাৰ সিস্টেম। এতিয়া আমি জানিম যে নাম্বাৰ সিস্টেমটো কি বস্তু হয়। নাম্বাৰ সিস্টেমত কি কি ধৰণৰ সংখ্যা পোৱা যায়। এতিয়া চাবলৈ যাওঁ যে নাম্বাৰ সিস্টেম ন, ফাৰ্ষ্টত আহিব কি? ৰিয়েল নাম্বাৰ, যাক আমি কি বুলি কওঁ? বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা। এতিয়া বাস্তৱ সংখ্যাটো কি বস্তু হয়? ৰিয়েল নাম্বাৰ হয়। ইয়াত বহুতো ধৰণৰ নাম্বাৰছ থাকে। বাস্তৱ সংখ্যাটো কি হয়? ৰিয়েল নাম্বাৰ। ৰিয়েল নাম্বাৰ হয়। ইয়াত কি থাকে? বহুতো ধৰণৰ নাম্বাৰ থাকে। বাস্তৱ সংখ্যাত দুটা টাইপৰ নাম্বাৰ থাকে, এটা পৰিমেয় সংখ্যা, এটা অপৰিমেয়। বাস্তৱ সংখ্যাত আমি দুটা ভাগত ভাগ কৰিব পাৰি। ভাগ কেইটা থাকিব? দুটা ভাগ থাকিব। ভাগ দুটা কি কি? এটা হৈছে পৰিমেয় সংখ্যা আৰু এটা হৈছে অপৰিমেয় সংখ্যা। এটা হৈছে কি? পৰিমেয় সংখ্যা, পৰিমেয় সংখ্যা, আৰু এটা কি হয়? অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা। এতিয়া চোৱা, আকৌ পৰিমেয় সংখ্যাৰ ভাগ কেইটা আছে? কি কি ভাগ? চাওঁ ইয়াত। পৰিমেয় সংখ্যাৰ তিনিটা ভাগ আছে। প্ৰথমটো ভাগটোৰ নাম কি হয়? স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা। আৰু এতিয়া দ্বিতীয়টো যিটো ভাগ আছে, এই ভাগটোৰ নাম কি হ'ব? পূৰ্ণ সংখ্যা। আৰু তাৰ পিছত যিটো ভাগ থাকিব, সেই ভাগটোৰ নাম কি হ'ব? অখণ্ড সংখ্যা। অখণ্ড সংখ্যা। অখণ্ড সংখ্যা। ঠিক আছে। এতিয়া চোৱা, অখণ্ড সংখ্যাৰ আকৌ দুটা ভাগ আছে। অখণ্ড সংখ্যাৰ কেইটা ভাগ আছে? দুটা ভাগ আছে। অখণ্ড সংখ্যাৰ ভাগ দুটা কি কি? এটা হৈছে ঋণাত্মক অখণ্ড সংখ্যা আৰু এখন ধনাত্মক অখণ্ড সংখ্যা। ধনাত্মক আৰু এটা কি হ'ব? ঋণাত্মক। ঋণাত্মক। তাৰপিছত অপৰিমেয় সংখ্যা যিটো আছে, ইয়াৰ কোনো ভাগ নাই। অপৰিমেয় সংখ্যা অপৰিমেয় হয়। স্বাভাৱিক সংখ্যা যিটো আছে, স্বাভাৱিক সংখ্যাবিলাকক আমি কি আখৰেৰে সূচোৱা হয়? স্বাভাৱিক সংখ্যাবিলাকক n দি সূচোৱা হয়। n মানেটো কি হৈছে? নেচাৰেল নাম্বাৰ। n মানেটো কি হয়? নেচাৰেল নাম্বাৰ। তাৰপিছত পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা কি আখৰেৰে সূচোৱা হয়? পূৰ্ণ সংখ্যাক w ৰে সূচোৱা হয়। w মানেটো কি হৈছে? হোল নাম্বাৰ। তাৰপিছত অখণ্ড সংখ্যা যিটো থাকিব, তাক কি বুলি সূচোৱা হ'ব? তাক z দি সূচোৱা হ'ব। এইবোৰ জানিবই লাগিব। যিসকল ষ্টুডেণ্টৰ উচ্চ গণিত আছে, মানে এডভান্স মেথ আছে, সেইসকল ষ্টুডেণ্টৰ এই ৱৰ্ডবিলাক জানিবই লাগিব। কোনটো কি ৱৰ্ড হয়? ধনাত্মক সংখ্যা আৰু এটা ঋণাত্মক সংখ্যা। এটা ধনাত্মক সংখ্যা আৰু এটা কি সংখ্যা? ঋণাত্মক সংখ্যা। তাৰপিছত এতিয়া আমি চাম, এইখন আমাৰ এই নাম্বাৰ সিস্টেমৰ এই লিষ্টটো আমাক ভালদৰে বুজিব লাগিব। তেনেহলে আমাৰ কিতাপত দিয়া শুদ্ধ অশুদ্ধবিলাক আমি সোনকালে কৰিব পাৰিম। তো এতিয়া চোৱা, পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যাটো কি বস্তু হয়? যিবিলাক সংখ্যাক আমি p বাই কিউ আৰ্হিত লিখিব পাৰি। p বাই কিউ আৰ্হিত লিখিব পাৰি আৰু কি হ'ব? q নট ইকুৱেল টু কি হ'ব? 0 হ'ব। q নট ইকুৱেল টু 0 হ'ব। এইবোৰ সংখ্যাক আমি কি বুলি কওঁ? পৰিমেয় সংখ্যা বুলি কওঁ। যেনেকুৱা এক্সাম্পল কি হ'ব? পৰিমেয় সংখ্যাৰ যদি মই এক্সাম্পল দিওঁ, তেনেহলে চোৱা, এক্সাম্পল 1/2, তাৰপিছত 7/8, এইবিলাক কি হৈছে? পৰিমেয় সংখ্যাৰ এক্সাম্পল।
মানে যিবিলাক ভাগ আকাৰত লিখিব পাৰি তাক কি বুলি কোৱা হ'ব পৰিমেয় সংখ্যা হ'ব যদি কোশ্চেনত খুদে কেতিয়াবা বা তোমাৰ যদি মন হয় জানিব যে পৰিমেয় সংখ্যানো কি বস্তু হয় তেতিয়া তুমি কেনেকে গম পাবা পৰিমেয় সংখ্যাৰ কথা যিবিলাক সংখ্যা আমি p বাই q আৰ্হিত লিখিব পাৰি তাক কি বুলি কোৱা হ'ব পৰিমেয় সংখ্যা বুলি কোৱা হ'ব p বাই q মানেটো কি ওপৰৰ নামটো কি হয় ওপৰৰ ডিজিটটো p বুলি কোৱা হয় আৰু তলৰ ডিজিটটো q বুলি কোৱা হয় p বাই q হাৰিত লিখিব পাৰি তাক কি বুলি কোৱা হ'ব পৰিমেয় সংখ্যা বুলি কোৱা হ'ব আৰু তলৰ যেটো ডিজিট থাকিব q যেটো থাকিব এটো কেতিয়াও 0 হ'ব নোৱাৰে তো এইবোৰ সংখ্যাক আমি কি বুলি কম পৰিমেয় সংখ্যা বুলি কম তাৰ পিছতটো কি দিছে চোৱা স্বাভাৱিক সংখ্যা ঠিক আছে এতিয়া স্বাভাৱিক সংখ্যাটো বস্তুটো কি হয় সৰু এটা লৰা আছে সৰু লৰাটোক তুমি কৈছা কি 1 2 কবলে তুমি 1 2 3 4 এইবোৰ কোৱা তো তেতিয়া সৰু লৰাটো কি 0 ৰ পৰা ষ্টাৰ্ট কৰিব নাকি 1 ৰ পৰা ষ্টাৰ্ট কৰে লৰাটো কি হয় স্বাভাৱিক হয় ঠিক আছে স্বাভাৱিক লৰাটো কি কৰিব যেতিয়া তুমি এটা সৰু লৰাক এটা সুধিবা যে তুমি 1 2 ক'ব পাৰা নে নাই এতিয়া লৰাটো কি 0 ৰ পৰা ষ্টাৰ্ট কৰিব 0 1 2 এনেকে ক'ব নেকি নকয় ন কি কয় 1 2 3 4 কয় 1 2 3 4 এনেকে কয় তাৰ মানে স্বাভাৱিক সংখ্যা কি হয় সিম্পলি এনেকে মনত ৰাখিবা স্বাভাৱিক সংখ্যাটো কি হ'ব এক্সাম্পল স্বাভাৱিক সংখ্যা 1 2 3 4 ৰ পৰা ষ্টাৰ্ট হ'ব 1 2 3 4 ইয়াৰ পৰা ষ্টাৰ্ট হ'ব ডট 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 গৈ থাকিব তেনেহলে বুজিব পাৰিছা স্বাভাৱিক সংখ্যাটো কি হয় স্বাভাৱিক সংখ্যাটো 1 ৰ পৰা ষ্টাৰ্ট হয় আৰু গৈ থাকে ইনফিনিটি লৈকে গৈ থাকে ঠিক আছে তাৰ পিছত নেক্সট আহিল কি পূৰ্ণ সংখ্যা এতিয়া আমি জানিম পূৰ্ণ সংখ্যানো কি বস্তু আকৌ তুমি পূৰ্ণ সংখ্যা কোৰ পৰা ষ্টাৰ্ট হয় ডিজিটটো কি কোন ডিজিটৰ পৰা পূৰ্ণ সংখ্যা ষ্টাৰ্ট হৈ আছে সাপোজ তোমাৰ হাতত এখন কি আছে বেলুন আছে তো মই বেলুন বনাই আছো বেলুনটো তুমি কি কৰিছা পানী সোমাই দিছা পানী সোমাই দিয়াৰ পিছত ইয়াত কি কৰিছা বান্ধি দিছা ঠিক আছে তো এতিয়া এই বেলুনটোৰ ভিতৰত কি আছে পানীখিনি আছে এই পানীখিনি কি কৰিছে বেলুনটো আগুৰি ৰাখিছে হয় নাই ইয়াত কি হৈছে পূৰ্ণ হৈ গৈছে পানীৰে পূৰ্ণ ওয়াটটো আহিল নে নাই ইয়াত কি হৈছে পানীখিনিৰে বেলুনটো পূৰ্ণ হৈ গৈছে আৰু যেতিয়া পূৰ্ণ হৈ গৈছে ইয়াৰ ষ্ট্ৰাকচাৰটো কেনেকৈ হৈছে দেখিবলৈ শূন্যৰ দৰে হৈছে পূৰ্ণ মানে কি শূন্য এনেকে মনত ৰাখিলে হল পূৰ্ণ কি হয় শূন্য পূৰ্ণ মানে শূন্য তাৰ মানে পূৰ্ণ সংখ্যা কৰ পৰা ষ্টাৰ্ট হ'ব এক্সাম্পল পূৰ্ণ সংখ্যা কৰ পৰা ষ্টাৰ্ট হ'ব 0 1 2 3 4 ইয়াৰ পৰা ডট 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 ইনফিনিটি পূৰ্ণ মানেটো কিনো পূৰ্ণ মানে হৈছে শূন্য পূৰ্ণ মানে শূন্য তো পূৰ্ণ সংখ্যা কৰ পৰা ষ্টাৰ্ট হ'ব শূন্যৰ পৰা ষ্টাৰ্ট হ'ব এতিয়া অখণ্ড সংখ্যা কি বস্তু হয় যিবোৰ সংখ্যাক আমি খণ্ড কৰিব নোৱাৰি তাক কি বুলি কোৱা হ'ব অখণ্ড সংখ্যা বুলি কোৱা হ'ব এতিয়া চোৱা কোনবোৰ সংখ্যাক আমি খণ্ড কৰিব নোৱাৰি খণ্ড নামটো আহি হয় না নাই অখণ্ড মানেটো কি আমি কোন এটা বস্তু আছে মোৰ তাত এটো খণ্ড টুকুৰা টুকুৰা কৰিব পৰা নাই তাৰ মানে কেতিয়াবা চাইছানে যে টিচাৰ বোৰে 2 লিখিলে তাৰ আগত মাইনাস প্লাস লিখি দিয়ে এনেকে চাইছানে তাৰ মানে কি 2 টো প্লাসতো আছে আৰু মাইনাসতো আছে সেই কাৰণে 2 টো কি হৈছে মাইনাস প্লাস দুটা একেলগে আছে ইয়া কি বুলি কৈছে যে প্লাস হ'ব পাৰে মাইনাস হ'ব পাৰে মাইনাস প্লাস একেলগে আছে অখণ্ড হৈ আছে এতিয়া মই সিম্পল লিখিলো এটো কি হল খণ্ড 2 হল কাৰণ এটো প্লাস লিখিছো মাইনাস 2 লিখিছো নেকি লিখা নাই ইয়াত মাইনাস 2 হয় না নাই এতিয়া গম পাইছা কথাখিনি তাৰ মানে কি অখণ্ড সংখ্যা যিবোৰ সংখ্যা আমি কি কৰিব পাৰি খণ্ড কৰিব নোৱাৰি তাক কি বুলি কোৱা হ'ব অখণ্ড সংখ্যা বুলি যেনেকে উদাহৰণ নাম্বাৰ লাইনৰ মই এটা উদাহৰণ দি আছো 0 1 2 3 4 ডট 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 গৈ আছে আৰু ইয়াত কি হল -1 -2 -3 ডট 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 ইনফিনিটি গম পাইছেনে নাই এতিয়া অখণ্ড সংখ্যাটো কি হৈছে এই +1 ও আছে ইয়াত -1 ও আছে ইয়াত ঠিক আছে কথাখিনি একদম ইজি হয় ভালকে বুজিলে একদম ইজি পানীৰ নিচিনা একো নাই যিমান এমসিকিউ দিব ইয়াৰ পৰা একো নাই গোটেইখিনি কৰিব পাৰিবা তাৰ পিছতটো চোৱা খণ্ড সংখ্যাৰ কেইটা ভাগ দুটা ভাগ দুটা কি এটা হ'ব ঋণাত্মক সংখ্যা আৰু এটা হ'ব ধনাত্মক সংখ্যা এইটো দিছে ঋণাত্মক সংখ্যা আৰু এইটো দিছে কি ধনাত্মক সংখ্যা ঠিক আছে তো ধনাত্মক সংখ্যানো কি বস্তু ইয়াত থকা যিবোৰ সংখ্যা আছে এইবোৰ কি হয় ধনাত্মক সংখ্যা হয় আৰু ইয়াৰ থকা যিবোৰ সংখ্যা আছে এইবোৰ কি হয় ঋণাত্মক সংখ্যা হয় তো 0 টো কি হল নিউট্ৰেলত আছে 0 টো কি হল নিউট্ৰেলত আছে মাজত আছে 0 টো কি কৰিছে বৰ্ডাৰ শেয়াৰ কৰিছে ঠিক আছে বাংলাদেশ আৰু ইন্ডিয়াৰ মাজৰ বৰ্ডাৰটো কোনে শেয়াৰ কৰিছে নিউট্ৰেলে কৰিছে নিউট্ৰেল মানে কি হল 0 এ কৰিছে ইয়াত ধনাত্মক সংখ্যাবোৰ কোনবোৰ এইবোৰ নাম্বাৰ লাইনত থকা যিবোৰ ধনাত্মক সংখ্যা আছে 1 2 3 এইবোৰ কি হল ধনাত্মক সংখ্যা হল আৰু ঋণাত্মক সংখ্যা কোনবোৰ -1 -2 -3 এইবোৰ কি হল ঋণাত্মক সংখ্যা হল ঠিক আছে বুজিব পাৰিছা নিশ্চয় এতিয়া চোৱা অপৰিমেয় সংখ্যা কি দিছে অপৰিমেয় সংখ্যা এতিয়া আমি জানো অপৰিমেয় সংখ্যাটো কি হয় একচুয়ালি অপরিমেয় সংখ্যাটো কি হয় যিবোৰ সংখ্যা পৰিমেয় নহয় এইবোৰে অপৰিমেয় কথাটো হয় কিন্তু অপরিমেয় কোনবোৰ হয় যিবোৰ সংখ্যা চাইছানে নাই কেতিয়াবা এই বস্তুখনৰ নাম জানো নেকি এই বস্তুটো কি বুলি কোৱা হয় ৰুট বুলি কোৱা হয় ঠিক আছে আমি একদম বেসিকৰ পৰা জানিম
যিবোৰ ষ্টুডেণ্টৰ বেচিকটো অকমান ক্লিয়াৰ নাই সেইবোৰ ষ্টুডেণ্টে ইয়াত ক্লাছ কৰিলে গোটেইখিনি গম পাব। এই চিনটোৰ নাম কি হয়, ৰুট হয়। ঠিক আছে, তো এই ৰুটৰ ভিতৰত মই 5 বহাই দিছো, এইটো এটা কি হৈ গল, অপৰিমেয় সংখ্যা হৈ গল। কি সংখ্যা, অপৰিমেয় সংখ্যা। তাৰপিছত তুমি 2 পাই লিখিছা, এইটো এটা কি সংখ্যা হয়, অপৰিমেয় সংখ্যা হয়। বুজিব নিশ্চয় পাৰিছা পৰিমেয় আৰু অপৰিমেয় মাজৰ পাৰ্থক্যখিনি। যিমান সংখ্যা আছে, পৰিমেয় হওক, অপৰিমেয় হওক, স্বাভাৱিক হওক, পূৰ্ণ হওক, অখণ্ড হওক, ধনাত্মক হওক, ঋণাত্মক হওক, যিমানে সংখ্যা আছে, ঠিক আছে, কেইটা সংখ্যা হল, 5টা। চোৱা, 1 2 3 4 5টা, 5টাৰ সংখ্যা যি আছে, এই 5টাৰ সংখ্যাক একেলগে আমি কি বুলি কম, বাস্তৱ সংখ্যা বুলি কওঁ। বাস্তৱ সংখ্যাটো কি হয়, ৰিয়েল নাম্বাৰ হয়। বুজিব নিশ্চয় পাৰিছা এইখিনি কথা। এতিয়া আমি ভেন ডায়াগ্ৰামত এই বস্তুখিনি আমি ইজিলি মেমৰাইজ কৰি লওঁ। ঠিক আছে, চোৱা এতিয়া ফাৰ্ষ্ট সাৰ্কেল, যাৰ ভিতৰত গোটেইবোৰ নাম্বাৰ থাকে, ঠিক আছে, কি হব, ৰিয়েল নাম্বাৰ বা কি বুলি কোৱা হব, বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যাৰ ভিতৰত কি থাকে, গোটেইবোৰ। এইটো আমাৰ পৃথিৱী। ঠিক আছে, এতিয়া পৃথিৱীৰ পৰিবেশৰ বিষয়ে আমি জানিম। এইটো আমাৰ পৃথিৱীখন, পৃথিৱীটো আমাৰ কি হয়, বাস্তৱ সংখ্যা হয়। পৃথিৱীটো কি হয়, বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা। আমি কি কৰিছো, ইয়াৰ মাজত যি ৰাউন্ডটো দিছো, এই ৰাউন্ডটোৰ নামটো কি হয়, আমি নাম দিছো কি, স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা। আমি কি কৰো, আৰু এটা আমি ৰাউন্ড দিম। এই ৰাউন্ডটোৰ আমি আৰু এটা নাম দিম, এইটোৰ নাম কি হল, পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা। তাৰ ভিতৰত আমি কি কৰিম, আমি আৰু এটা নাম দিম, এইটো কি হল, অখণ্ড সংখ্যা। তাৰ মানেটো কি হল, যে বাস্তৱ সংখ্যাৰ ভিতৰত কোন থাকে, স্বাভাৱিক সংখ্যা থাকে। স্বাভাৱিক সংখ্যাৰ ভিতৰত কোন থাকে, পূৰ্ণ সংখ্যা থাকে। পূৰ্ণ সংখ্যা কাৰ ভিতৰত থাকে, অখণ্ড সংখ্যাৰ ভিতৰত থাকে। বুজিব পাৰিছা নিশ্চয়। এতিয়া তোমালোকৰ কিন্তু MCQ দিব যে কোন সংখ্যা কাৰ ভিতৰত, গোটেইবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয় নে, শুদ্ধ নে অশুদ্ধ, এনেকুৱা টাইপৰ কিন্তু কোৱেশ্চন আছে। তো এইটো কৰিবৰ কাৰণে আমাক এইখন জানিব লাগিব। আমি জানো যিমানখিনি সংখ্যা আছে আমাৰ তাত, গোটেইখিনি সংখ্যা কি বুলি কোৱা হ'ব, 2 3 এইবোৰো হ'ব, 0ৰ পৰা ষ্টাৰ্ট হোৱা সংখ্যাখিনিও হ'ব। ঠিক আছে, তাৰপিছত মাইনাছত থকা সংখ্যাখিনিও হ'ব, হয়নে নাই, তাৰপিছত প্লাছত থকা সংখ্যাখিনিও হ'ব, প্লাছত থকা সংখ্যাখিনিও হ'ব, হয়নে নাই। এই গোটেইবোৰ সংখ্যাক আমি কি বুলি কম, বাস্তৱ সংখ্যা বুলি কম। এতিয়া চোৱা কি আছে, স্বাভাৱিক সংখ্যা। মই এতিয়াই কৈছো স্বাভাৱিক সংখ্যাটো কি হয়, যিবোৰ সংখ্যা 1ৰ পৰা ষ্টাৰ্ট হয়। সৰু ল'ৰা ছোৱালী কি ক'ব, 1 2 3 পৰে ক'ব, 1 2 3 4 এনেকে ক'ব, এইটো কি হল, স্বাভাৱিক সংখ্যা হল। তাৰপিছত পূৰ্ণ সংখ্যা, পূৰ্ণ মানে কি, শূন্য, পূৰ্ণ মানে শূন্য, শূন্যৰ পৰা ষ্টাৰ্ট হল, এইবোৰ কি হল, পূৰ্ণ সংখ্যা হল, ডট ডট ডট। তাৰপিছত কি আহিব, অখণ্ড সংখ্যা। অখণ্ড সংখ্যাৰ ভিতৰত কি থাকে, প্লাছো থাকিব পাৰে, মাইনাছো থাকিব পাৰে। ইয়াক কি বুলি কোৱা হ'ব, অখণ্ড সংখ্যা। যি সংখ্যাবোৰক আমি কি কৰিব নোৱাৰো, খণ্ড কৰিব নোৱাৰো। যেনেকুৱা -1 -2 -3 এনেকুৱা টাইপৰ, 0 থাকিব, 1 2 3 এনেকুৱা টাইপৰ থাকিব, ডট ডট ডট। তো গমেই পাইছে এতিয়া, অখণ্ড সংখ্যাবোৰৰ ভিতৰত 0ৰ পৰা ইমান দূৰলৈকে পূৰ্ণ সংখ্যা লিখা আছে নে নাই, আছে। তাৰপিছত এই 0টো যদি মই বাদ দিওঁ, 1ৰ পৰা এইটো স্বাভাৱিক সংখ্যা আছে নে নাই, আছে। এইবোৰ কোন পৃথিৱীৰ ভিতৰত আছে, পৃথিৱীটোৰ নাম কি, বাস্তৱ সংখ্যা নামৰ পৃথিৱীখনৰ ভিতৰত এইবোৰ বস্তু আছে। ঠিক আছে, মনে কৰা এইখন অক্সিজেন, এইখন পানী, এইখন মানুহ, কাৰ ভিতৰত আছে, পৃথিৱীৰ ভিতৰত আছে। পৃথিৱীটোৰ নাম কি, বাস্তৱ সংখ্যা। বুজিব পাৰিছা এতিয়া। ঠিক আছে, তেনেহলে নিশ্চয় এইখিনি কনচেপ্ট সকলোৱে বুজিব পাৰিছা। এতিয়া আমি বলক মেথছত যাওঁ। এতিয়া আমি অনুশীলনী 1.1ৰ ফাৰ্ষ্ট গণিতটো আমি কৰিম। ফাৰ্ষ্ট গণিতটো কি দিছে, শূন্যটো পৰিমেয় সংখ্যা হয়নে। কোৱেশ্চনটো বুজিব পাৰিছা, কি দিছে, শূন্যটো পৰিমেয় সংখ্যা হয়নে। শূন্য যিটো আছে এইটো পৰিমেয় সংখ্যা হবনে নাই, এইটো বুজিব পাৰিছা কথাখিনি। তাৰপিছত কি দিছে, ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিনে, p/q আৰ্হিত ইয়াক প্ৰকাশ কৰিব পাৰিনে। যদি পৰিমেয় সংখ্যা হয় তেনেহলে আমি জানো যে ইয়াক কি কৰিব পাৰিম, p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিম। কিন্তু যদি নহয় তো আমি নোৱাৰিম। তো এতিয়া চোৱা, মই এটা কথা কৈছো যে সকলোবোৰ সংখ্যাৰ তলত কি থাকে, 1 থাকে। এতিয়া 2 আছে, মনে মনে কি থাকিব, ইয়াৰ তলত 1 থাকিব। তো 0ৰ তলতো 1 থাকিব পাৰে। যদি 1 থাকে তাৰ মানে এইটো কি হল, q হল, আৰু ওপৰটো কি হল, p হল। তো আমি 0টোক p/q আৰ্হিত লিখিব পাৰিলো নে নাই, যদি পাৰো তেনেহলে এইটো পৰিমেয় হব নে নাই, হব। ঠিক আছে, বুজিব পাৰিছা।
তো এতিয়া সলিউশন, এই অঙ্কটোৰ সলিউশন কি হ'ব যে শূন্যটো পৰিমেয় সংখ্যা হয়নে, শূন্যটো পৰিমেয় সংখ্যা হয়, শূন্যটো কি হয় পৰিমেয় সংখ্যা হয়। বুজিব পাৰিছা কথাটো? এতিয়া চোৱা ইয়াক p বাই কিউ আৰ্হিত প্ৰকাশ কৰিব পাৰিনে, এইটো সুধিছে হা, পাৰি, ঠিক আছে, কাৰণ ইয়াক p বাই কিউ আৰ্হিত প্ৰকাশ কৰিব পাৰি। বুজিব পাৰিছা এতিয়া কথাটো যে ইয়াক আমি কি কৰিব পাৰি, p বাই কিউ আৰ্হিত প্ৰকাশ কৰিব পাৰি। এতিয়া আমি এক্সাম্পল নিম। এক্সাম্পল কেনেকুৱা টাইপৰ এক্সাম্পল, মই এতিয়াই কৈছো যে আমাৰ 0 ইকুৱেল টু 0ৰ তলত আমাৰ কি হ'ব পাৰে 1 থাকিব পাৰে, হয় নে নাই? 0ৰ তলত কি হ'ব পাৰে 2 থাকিব পাৰে, 0ৰ তলত 3 থাকিব পাৰে, এনেকুৱা হ'ব পাৰে, হয় নে নাই? তো এইবোৰ কি হ'ব, এনেকুৱাকে যদি আমি যে লিখিব পাৰো তো এইবোৰ কি পৰিমেয় সংখ্যা হল নে নাই? হল। এইটো হৈ গ'ল এনসাৰটো। এতিয়া নেক্সট কোৱেশ্চনটো চাও। 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা। কেইটা পৰিমেয় সংখ্যা? 6টা। এতিয়া সকলে ভাবি আছে 3 আৰু 4ৰ মাজত এটাও সংখ্যা নাই, হয় নে নাই? 3 আৰু 4ৰ মাজত এটাও সংখ্যা নাই, আমি কেনেকে লিখিম 3 আৰু 4ৰ মাজত 6টা সংখ্যা? কি আহে, তুমি যে 1 2 কে যদি লেখা 1 2 3 4, তো 3 ৰ পিছত 4 আহিলে নাই, তাৰ মাজত 6টা সংখ্যা ক'ত আহিব, ক'ৰ পৰা আহিব? এনেকুৱা কোৱেশ্চন আহে নে নাই? তো এতিয়া চোৱা 3 আৰু 4ৰ মাজত আমি কেনেকে উলিয়াম, যে তুমি জানি লোৱা কথাটো যে যদি পৰিমেয় সংখ্যা হয়, মানে যদি কোনো সংখ্যা p বাই কিউ আৰ্হিত লিখা আছে, তো তাৰ মাজত সংখ্যা দুটাৰ মাজত অসংখ্য সংখ্যা থাকে, অসংখ্য সংখ্যা থাকে। বুঝিব পাৰিছে নিশ্চয় কথাখিনি, যে যদি কোনো সংখ্যা p বাই কিউ আৰ্হিত লিখা থাকে তো তেনেহলে সেই সংখ্যা দুটাৰ মাজত আমি কি পাম, অসংখ্য সংখ্যা পাম, অসংখ্য সংখ্যা। এতিয়া চোৱা 3 আৰু 4ৰ মাজত 6টা পৰিমেয় সংখ্যা মই এতিয়া উলিয়াম, কেনেকে উলিয়াম চোৱা। সলিউশন কিমান নাম্বাৰ দিছে 3 আৰু 4, তো তুমি জানা নিশ্চয় যে 3 তলত মনে মনে সকলো সময়ত কি থাকিব 1 থাকিব। পৰিমেয় সংখ্যা, গোটেই সংখ্যাবোৰ কি হয় পৰিমেয় সংখ্যা হয়, আৰু পৰিমেয় সংখ্যাৰ কি হয় পৰিমেয় সংখ্যা p বাই কিউ আৰ্হিত হয়, আৰু পৰিমেয় সংখ্যাৰ তলত এটা 1 থাকে। তো এতিয়া 4কো আমি তলত 1 দি আমি লিখিব পাৰিম নিশ্চয়। বুজিব পাৰিছা? তাৰ পিছত চোৱা ইকুৱেল টু সাইন দিছো। এতিয়া মোক ইয়াত কিমানটা সংখ্যা খুদিছে, কিমানটা সংখ্যা লাগে বুলি, 6টা সংখ্যা। যেতিয়া 6টা সংখ্যা চাব তেতিয়া তুমি ইয়াক 7ৰে পূৰণ কৰিবা, যদি 7টা সংখ্যা খুদে তেনেহলে তুমি 8ৰে পূৰণ কৰিবা। বুজিব পাৰিছা যে আমাৰ এই দুটা সংখ্যাৰ মাজত তোমাৰ কেইটা সংখ্যা ওলাব লাগে, 6টা সংখ্যা ওলাব লাগে, তেনেহলে 6ৰ পিছৰ সংখ্যাটো কি 7, তো আমি এই ডিজিটটো কিহেৰে পূৰণ দিম 7ৰে পূৰণ দিম। বুজিব পাৰিছা? তো এতিয়া চোৱা মই কি কৰিম 7ৰে পূৰণ দিম। যদি মই 7ৰে পূৰণ দিও তেনেহলে আমি চাম 3 7 যা কিমান হয় 21, আৰু 7 1 যা কিমান হ'ব 7 হ'ব। তাৰ পিছত কি দিছে 4 7 যা কিমান হয় 28, তাৰ পিছত 7 1 যা 7 হয়। এতিয়া বুজিব পাৰিছা কেনেকুৱা সংখ্যা পালো, 3 আৰু 4ৰ মাজত 21 পালো আৰু 7 পালো, 28 পালো আৰু 7 পালো, 7 পালো। এতিয়া চোৱা আমি কি লিখিম যে 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা হল। therefore যেহেতু তলত অলপমান ঠাই আছে তো সেইকাৰণে মই কথাটো ইয়াত লিখি দিছো। তো 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা হল। এতিয়া চোৱা 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা আমি কেনেকে লিখিম, 21 আছে লিখা ইয়াত, 21ৰ পিছৰটো লিখিম। পিছৰ সংখ্যাটো কি হয় 22/7 এটা হল। তাৰ পিছত কি আছে 22ৰ পিছত কি আহিব 23 + 7, 24/7 তাৰ পিছত 26/7, 27/7
7 এতিয়া চোৱা ইয়াত কেইটা আমি সংখ্যা পাইছো এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা তো আমাৰ কেইটা সংখ্যা চাইছিলে ছটা সংখ্যা চাইছিল তো হৈ গল আমাৰ এইখিনি তো আমি কি কৰিম লাষ্টৰ ডিজিটটো আমাৰ লিখিব নালাগে ইয়াত আমি 28 নিলিখো ঠিক আছে 28 ৰ আগৰটো লিখিম 28 ৰ আগত কি আছিল 27 আৰু ইয়াত 21 টো নিলিখো 21 টো লিখিম কি আছে 22 আছে বুজিব পাৰিছা ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো চোৱা 3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা উলিওৱা 3/4 আৰু কিমান দিছে 3/4 আৰু 4/5 ৰ মাজত কি দিছে পাঁচটা পৰিমেয় সংখ্যা তো এতিয়া আমি তো শিকিলো জাস্ট এতিয়া তো সকলে কবই পাৰিবা যে ম্যাথটো কেনেকৈ কৰিব লাগে মই কি লিখিব লাগিব ফাৰ্ষ্টত 3/5 তাৰ তলত কি লিখিম আমি 4/5 ঠিক আছে এতিয়া চোৱা এতিয়া আমি এনেকৈ এটা দাগ দিম কিমানটা সংখ্যা চাইছে তোমাৰ কাষত পাঁচটা সংখ্যা চাইছে তেনেহলে তুমি এই সংখ্যাটো কিমানৰে পূৰণ কৰিবা 6 ৰে পূৰণ কৰিবা কাৰণ কি 5 চাইছে তো 5ৰ পিছৰ সংখ্যাটো আমাক ইয়াত লিখিব লাগে 3/5 আৰু 4/5 3/5 ক আমি কিৰে পূৰণ কৰিম 6 ৰে আৰু 4/5 ক 6 ৰে আমি পূৰণ কৰি দিম এতিয়া যদি মই ইয়াক যদি আমি পূৰণ কৰি দিও তেতিয়া হলে আমি চাম যে 3 6 গুণ কিমান হ'ব 18 হ'ব ঠিক আছে আৰু 5 6 গুণ কিমান হ'ব 30 হ'ব আৰু 4 6 গুণ কিমান হ'ব 24 হ'ব আৰু 5 6 গুণ কিমান হ'ব 30 হ'ব কম পাইছা এইটো কেনেকৈ কৰিছো ইয়া 6 টো কৰ পৰা আহিল সকলৰ মনত কোশ্চেন আহিব পাৰে 6 কিয় 6 কেনেকৈ লিখিল ছাৰে তো এতিয়া 6 টো হ'ব ইয়াত কিমানটা সংখ্যা দিছে পাঁচটা সংখ্যা দিছে ঠিক আছে পাঁচৰ পিছৰ সংখ্যাটো কি হ'ব 6 হ'ব গম পাইছা এনেকৈ আমাক লিখিব লাগিব তো এতিয়া আমি লিখিম ইয়াত যে therefore 3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা হল কাৰ মাজত 3/5 আৰু 4/5 ৰ মাজত পাঁচটা পৰিমেয় সংখ্যা 18 লিখিম নেকি নিলিখো 18 ৰ পিছৰটো লিখিম 18 ৰ পিছত কি আহিব 19/30 তাৰ পিছত 20/30 তাৰ পিছত 21/30 তাৰ পিছত 22/30 তাৰ পিছত 23/30 24 লিখিম নেকি নিলিখো এতিয়া তুমি কাউন্ট কৰিছো পাঁচখন হৈ গৈছে 1 2 3 4 5 পাঁচখন হৈ গৈছে নে নাই হৈ গৈছে মানে ইয়াত যদি 5 থাকে তেনেহলে তাৰ পিছৰ সংখ্যাটো কি 6 6 কৰি দিলে আমাৰ পাঁচখন সংখ্যা ওলাই যাব একেবাৰে ইজি পদ্ধতিত বুজাই দিছো বুজিব পাৰিছা তেনেহলে 3 নম্বৰ মেথটো আমাৰ কি হৈ গল শেষ হৈ গল এতিয়া আমি নেক্সট মেথড যাও নম্বৰ কোশ্চেনটো যেটো দিছে ফাৰ্স্ট নম্বৰটো হৈছে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা এতিয়া চোৱা স্বাভাৱিক সংখ্যা বৰ কি হৈছে পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা কৰ পৰা ষ্টাৰ্ট হয় ফাৰ্স্ট কথা স্বাভাৱিক সংখ্যাবোৰ 1 ৰ পৰা ষ্টাৰ্ট হয় তুমি জানাই এতিয়াই কৈছো মই যে প্ৰতিটো এটা লৰা সৰু এটা লৰা ঘুৰিলে তুমি 0 ৰ পৰা 0 1 2 এনেকে নকয় কি কব 1 2 3 4 এনেকে কব স্বাভাৱিকতে সকলে 1 2 ৰ পৰাই কয় তো স্বাভাৱিক সংখ্যাবোৰ কৰ পৰা ষ্টাৰ্ট হয় 1 ৰ পৰা ষ্টাৰ্ট হয় আৰু কি কৈছে এটা পূৰ্ণ সংখ্যা প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা এতিয়া চোৱা পূৰ্ণ সংখ্যা কৰ পৰা ষ্টাৰ্ট হয় 0 1 2 3 4 ডট ডট ইয়াৰ পৰা ষ্টাৰ্ট হয় নে নাই হয় 0 1 2 3 4 ইয়াৰ পৰা ষ্টাৰ্ট হয় নে নাই হয় তো এতিয়া চোৱা 0 টো তো পূৰ্ণ সংখ্যা ইয়াৰ পৰা ষ্টাৰ্ট কিন্তু এই পূৰ্ণ সংখ্যাত থকা সংখ্যাখিনি ইয়াত যিখিনি সংখ্যা আছে বা যিখিনি থাকিব এই সংখ্যাখিনি এই স্বাভাৱিক সংখ্যাত থাকিব নে নাই থাকিব তাৰ মানে কি হল প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা কথাটো কি হ'ব সঁচা কথাটো কি হ'ব সঁচা হ'ব কাৰণটো কি কিয়নো সকলো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যাত আছে ঠিক আছে এতিয়া চোৱা নেক্সট কোশ্চেনটো কি দিছে সলিউশন প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা প্ৰতিটো কি সংখ্যা অখণ্ড সংখ্যা এটা কি সংখ্যা প্ৰতিটো অখণ্ড সংখ্যা এটা কি সংখ্যা পূৰ্ণ সংখ্যা এতিয়া অখণ্ড সংখ্যাবোৰ কোনবোৰ অখণ্ড সংখ্যাবোৰ হৈছে যে মাইনাসতো লিখিব পাৰি প্লাসতো লিখিব পাৰি 1 2 3 4 এইবোৰ কি হৈছে অখণ্ড সংখ্যা আৰু পূৰ্ণ সংখ্যা কোনবোৰ -1 -2 -3 -4 এইবোৰ কি হয়
অখণ্ড সংখ্যা কি প্লাছতো লিখিব পাৰি মাইনাছতো লিখিব পাৰি ঠিক আছে প্ৰতিটো অখণ্ড সংখ্যা কেনেকে পূৰ্ণ সংখ্যাবোৰ কোনবোৰ এতিয়া এইটো লিখি লোৱা ইয়াত 0 1 2 3 4 ৰ পৰা ষ্টাৰ্ট হয় কি পূৰ্ণ সংখ্যা ষ্টাৰ্ট হয় তো এতিয়া চোৱা যে 0 ৰ পৰা যদি ষ্টাৰ্ট হৈছে এটো কি সংখ্যা হল পূৰ্ণ সংখ্যা হল আৰু ইয়াত যিবোৰ মাইনাছত লিখা আছে এইবোৰ পূৰ্ণ সংখ্যা হয় নেকি এইবোৰ পূৰ্ণ সংখ্যা হয় নেকি মাইনাছৰবোৰ পূৰ্ণ সংখ্যা মাইনাছত লিখিব পাৰো নেকি নোৱাৰো তাৰ মানেটো কি হল যে প্ৰতিটো অখণ্ড সংখ্যাই যিবোৰ অখণ্ড সংখ্যা আছে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা কথাটো কি হল মিছা হল কাৰণটো কি প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা হ'ব নোৱাৰে কাৰণ অখণ্ড সংখ্যা মাইনাছত থাকে আৰু পূৰ্ণ সংখ্যা মাইনাছ নাথাকে বুজিব পাৰিছা তাৰ মানে কথাটো কি হ'ব মিছা কাৰণ অখণ্ড সংখ্যাত অখণ্ড সংখ্যাত কি আছে ঋণাত্মক সংখ্যা আছে ঋণাত্মক সংখ্যা আছে বুজিব পাৰিছা নিশ্চয় কথাখিনি মই কি কৈ আছো প্ৰতিটো অখণ্ড সংখ্যাত কি আছে ঋণাত্মক সংখ্যা আছে তাৰ মানে কি পূৰ্ণ সংখ্যা কি নাই ঋণাত্মক সংখ্যা নাই সেই কাৰণে কথাটো কি হল মিছা হল ঠিক আছে বুজিব পাৰিছা নেক্সট কোশ্চেনটো চোৱা কি দিছে যে প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা এতিয়া প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা এটা কেনেকৈ হ'ব প্ৰতিটো পৰিমেয় সংখ্যা কি p বাই q আগত লিখিব পাৰি আৰু পূৰ্ণ সংখ্যা কি 0 ৰ পৰা ষ্টাৰ্ট হয় ঠিক আছে তো 0 ৰ পৰা 1 2 3 এইবোৰ কি হৈছে পূৰ্ণ সংখ্যা হৈছে পূৰ্ণ সংখ্যাত মাইনাস আছে নেকি নাই যদি মাইনাস নাই তো প্ৰতিটো পৰিমেয় সংখ্যা কেনেকৈ পূৰ্ণ সংখ্যা হ'ব যদি এনেকৈ লিখা থাকে মাইনাসেৰে তুমি এটো পূৰ্ণ সংখ্যা কব পাৰিবা নেকি নোৱাৰা পূৰ্ণ সংখ্যাৰ তলত কি প্ৰতিটো সংখ্যাৰ তলত কি থাকে 1 থাকে সেইভাবে এটো এটা কি হল পূৰ্ণ সংখ্যা হল যদি আমাৰ কোনো এটা ডিজিটৰ নিচত যদি কোনো এটা ডিজিটৰ তলত যদি আমাৰ 3 থাকে এটো এই 3 টো থাকিলে এটো পূৰ্ণ সংখ্যাত পৰে নেকি নপৰে এতিয়া নিশ্চয় গম পাইছা যে প্ৰতিটো পৰিমেয় সংখ্যাই পূৰ্ণ সংখ্যা কি হ'ব নহব তাৰ মানে কথা উক্তিটো কি হ'ব মিছা হ'ব মিছা কাৰণটো কি বাৰু কাৰণটো হৈছে যদি আমি এইটোৱে উদাহৰণ নিও কি হ'ব পৰিমেয় সংখ্যা কিন্তু পূৰ্ণ সংখ্যা নহয় এতিয়া বুজিব পাৰিছা 1/2 কি হয় এটা পৰিমেয় সংখ্যা হয় কিন্তু এটা পূৰ্ণ সংখ্যা নহয় কাৰণটো কি ইয়াত তলত কি আছে 2 আছে 3 আছে তলৰ সংখ্যাখিনি যে 2 3 থাকিলে এটো পৰিমেয় সংখ্যা নহব কাৰণ পূৰ্ণ সংখ্যা থাকিবলৈ গলে আমাক জাস্ট 0 1 2 3 4 থাকিব আৰু ইয়াৰ তলত যে আমাৰ মনত যে 1 2 থাকে এই 1 2 থাকিব গম পাইছা এতিয়া বুজিব পাৰিছা নিশ্চয় এই 4 নম্বৰ লৈকে হল তাৰ মানে আমাৰ অনুশীলনী আজি 1.1 টো আমি কমপ্লিট কৰিলো নেক্সট ভিডিওত আমি 1.2 টো দিম